Hello বন্ধুসকল, welcome to the first episode of my new tech update series. এই সিরিজটোত আমি এক্সপ্লোর কৰিম নিউ ইনোভেশন, লেটেস্ট টেকনোলজি, আৰ্টিফিচিয়েল ইন্টেলিজেন্স, ৰবটিক্স আৰু মেনি মোৰ। মই কমপ্লেক্স টপিক আৰু টেকনোলজিবোৰ সকলোৰে বাবে এন্টাৰটেইনিং আৰু সিম্পল কৰি তুলিবলৈ এই সিরিজটোত যথাসাধ্য চেষ্টা কৰিম। আপুনি এজন টেকি বা কেৱল টেক কিউৰিয়াছ ব্যক্তিয়ে হওক, মই মোৰ ফালৰ পৰা আপোনাক বেষ্ট আপডেট দিবলৈ সম্পূৰ্ণ ট্ৰাই কৰিম। এতিয়া আহক আৰু বেছি টাইম অপচয় নকৰি ভিডিঅ'টোত আগবাঢ়ো। প্ৰথমটো আপডেট হৈছে ষ্টেবিলিটি AI ৰিলিজেছ স্কেটচ টু ইমেজ টুল। যিসকল বন্ধুৱে ষ্টেবিলিটি AI বিষয়ে নাজানে তেওঁলোকক অকণমান জনাই দিছোঁ। ষ্টেবিলিটি AI হৈছে অপেন চ'ৰ্চ জেনেৰেটিভ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কোম্পানী, যাৰ হেডকোৱাৰ্টাৰ আছে লণ্ডনত, যিয়ে কাটিং এজ ৰিচাৰ্চ যেনে ইমেজিং, লেংগুৱেজ, কোড, অডিঅ', ভিডিঅ', 3D কণ্টেণ্ট আৰু চাইণ্টিফিক ষ্টাডিৰ ওপৰত গুৰুত্ব দিয়ে। ষ্টেবিলিটি AI ষ্টেবল ডুডল অলপতে লঞ্চ কৰিলে। এই স্কেটচ টু ইমেজ টুলৰ দ্বাৰা আপুনি এখন চিম্পল ড্ৰয়িঙক এটা ডাইনামিক ইমেজলৈ ট্ৰান্সফৰ্ম কৰিব পাৰে। এই টুলটো ইউজাৰ ফ্ৰেণ্ডলি হয় আৰু সকলোৰে বাবে উপলব্ধ উইথ ফ্ৰী অফ কষ্ট। এই টুলটোৰে যিকোনো ব্যক্তিয়ে ছেকেণ্ডৰ ভিতৰতে উচ্চ মানদণ্ডৰ ছবিৰ সৃষ্টি কৰিব পাৰে। যেনেকৈ মিড জাৰ্নিয়ে এটা চিম্পল প্ৰম্পটৰ পৰা এখন আউটষ্টেণ্ডিং ইমেজ জেনেৰেট কৰি দিব পাৰে, ঠিক তেনেদৰে এই টুলটোৱে আপোনাক এটা চিম্পল ড্ৰয়িঙৰ পৰা এখন ডাইনামিক ইমেজ জেনেৰেট কৰি দিব পাৰে। যদি কোনো বন্ধুৱে এই টুলটো ইউজ কৰি চাব বিচাৰে তেনেহ'লে ইয়াৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপুনি তাৰ পৰাই চেক আউট কৰিব পাৰিব। ইয়াৰ পাছৰ আপডেটটো হ'ল টুইটাৰ হেজ অফিচিয়েলি চেঞ্জ ইট লগো টু এক্স। ইলন মাস্কৰ এটা এনাউন্সমেণ্টৰ পিছত টুইটাৰে ইয়াৰ লগোটো আইকনিক বাৰ্ডৰ পৰা এটা এক্স আখৰলৈ সলনি কৰিছে আৰু মাস্কে আহিবলগীয়া অধিক পৰিৱৰ্তনৰো ইংগিত দিছে। মাস্কৰ মতে এতিয়া আপুনি টুইটৰ সলনি ক'ব লাগিব এক্স। अच्छा हमको सिखा रिया है। ইয়াৰ পাছৰ আপডেটটো ইলন মাস্কৰ পৰাই আহিছে। ইলন মাস্ক ৰিভিল হিজ নিউ AI কোম্পানী XAI। XAI হৈছে ইলন মাস্কৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা নতুন কোম্পানী, যাৰ লক্ষ্য হৈছে আণ্ডাৰষ্টেণ্ডিং দ্য ট্ৰু নেচাৰ অফ দ্য ইউনিভাৰ্ছ। ইলন মাস্কে কৈছে যে XAI ছেপাৰেট কোম্পানী হ'ব X কৰ্পৰেশ্যনৰ পৰা, কিন্তু ইট উইল কলাবৰেট ক্ল'জলি উইথ X মানে টুইটাৰ, টেছলা আৰু আদাৰ কোম্পানীজ। ইয়াতে মোৰ এটা আপোনালৈ কুৱেশ্যন থাকিব যে ইলন মাস্কৰ এই নতুন কোম্পানীটোৱে গুগল, অপেন AIৰ দৰে জাইণ্টৰ লগত কম্পিট কৰিব পাৰিব জানো? আপোনাৰ অপিনিয়ন নিশ্চয় কমেণ্ট কৰি জনাব। ইয়াৰ পাছৰটো আপডেট আহিছে মাইক্ৰ'ছফ্টৰ পৰা। মাইক্ৰ'ছফ্ট বিংকৰ নিউ আপডেট। এই নতুন আপডেটটোত আপুনি মাইক্ৰ'ছফ্ট বিংকত ফটো আপলোড কৰি তাৰ ৰিলেটেড কুৱেশ্যন সুধিব পাৰে। ইয়াৰ উপৰিও ফটোৰ দ্বাৰা আপুনি কোনো এটা ফুডৰ মেক্ৰ'ছৰ বিষয়েও জানিব পাৰে। ইয়াৰ পাছৰটো আপডেট হৈছে ইউটিউবৰ মাল্টিলেংগুৱেজ অডিঅ' ট্ৰেক ফিচাৰ। ইউটিউবৰ মাল্টিলেংগুৱেজ অডিঅ' ট্ৰেক সুবিধা ক্ৰিয়েটৰসকলক ভিডিঅ' এটাত বিভিন্ন অডিঅ' ফাইল এড কৰিবলৈ অনুমতি দিব। উদাহৰণস্বৰূপে মই অসমীয়াত ভিডিঅ' বনাম আৰু মই বিচাৰোঁ যে মোৰ ভিডিঅ'ৰ দ্বাৰা ডেইলি লোক এজনো লাভৱান হওক, কিন্তু তেওঁৰ বাবে সমস্যাটো হ'ব ভাষাৰ বেৰিয়াৰ। তেওঁ অসমীয়া ভাষা নুবুজিবও পাৰে। ইউটিউবে এই বেৰিয়াৰটো নোহোৱা কৰিবলৈ এইটো ফিচাৰ ইন্ট্ৰডিউচ কৰিছে। মই জনাত এই ফিচাৰটো জেনেৰেল ক্ৰিয়েটৰৰ বাবে এভেইলেবল কৰি দিয়া হোৱা নাই, বাট মিষ্টাৰ বিষ্টৰ কাৰণেহে এভেইলেবল কৰি দিছে। মই আপোনালোকক দেখাই দিছোঁ এই ফিচাৰটোৱে কেনেদৰে কাম কৰে। এইটো হ'ল মিষ্টাৰ বিষ্টৰ ৰিচেণ্ট ভিডিঅ'। ইয়াৰে বটমত দেখিব পোৱা গেৰ আইকনটোত ক্লিক কৰিলে আপুনি দেখিব পাব এটা অডিঅ' ট্ৰেক ফিচাৰ। এই ফিচাৰটোত ক্লিক কৰিলে আপুনি দেখিব পাব ডিফাৰেণ্ট অডিঅ' ট্ৰেক। ইয়াতে আপুনি যিটো অডিঅ'তে কমফৰ্টেবল হয় তাত ক্লিক কৰি আপুনি এই গোটেই ভিডিঅ'টো সেই লেংগুৱেজটোত দেখিব পাৰিব। ইয়াতে এটা কথা মনত কৰিব যে মিষ্টাৰ বিষ্টে এই ডিফাৰেণ্ট অডিঅ'ৰ কাৰণে ডিফাৰেণ্ট ৰেকৰ্ডিং কৰা নাই। এইটো ফিচাৰ ইউটিউবৰ ইনবিল্ট ফিচাৰে হয়, যিটো ফিচাৰ আপুনি আপকামিং ডেইজত সকলো ক্ৰিয়েটৰ চেনেলতে দেখিবলৈ পাব। ইয়াৰ পাছৰটো আপডেট হৈছে ChatGPT ফৰ এণ্ড্ৰইড। যদি আপুনি ChatGPT ইউজ কৰে তেনেহ'লে গমেই পাব যে 18 মে 2023 অপেন AI অফিচিয়েলি ChatGPT এপ আইফোন আৰু আইপেডৰ কাৰণে লঞ্চ কৰে, কিন্তু এণ্ড্ৰইডৰ বাবে এইটো এভেইলেবল নাছিলে। কিন্তু এতিয়া আপুনি অতি কম দিনৰ ভিতৰতে এইটো এণ্ড্ৰইডতো এক্সেছ কৰিব পাৰিব। এপটো এতিয়া প্লে ষ্টৰত এভেইলেবল হৈ গৈছে, আপুনি আৰ্লি ইনষ্টলৰ কাৰণে এপ্লাই কৰি ৰাখিব পাৰে। ইয়াৰ পাছৰটো আপডেট আহিছে এপলৰ চিক্ৰেট AI গ্লাছৰ পৰা।
এপলৰ ফিউচাৰ AR গ্লাছে চশমা ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি দাবী কৰে। অৰ্থাৎ যদি আপুনি চশমা ব্যৱহাৰ কৰে তেনেহ'লে গমেই পাব যে আপুনি টাইম টু টাইম গ্লাছবোৰ চেক কৰি থাকিব লাগে। মানে পাৱাৰ এডজাষ্ট কৰিবলৈ আপুনি লেন্স চেঞ্জ কৰিব লাগে। কিন্তু এপলৰ এই AR গ্লাছে সমস্যাটো সমাধান কৰিব পাৰিব। এপলৰ এই পেটেণ্টটোৱে দেখুৱাইছে যে এপলৰ আহিবলগীয়া AR গ্লাছত এনেকুৱা লেন্স থাকিব পাৰে যাক ইউজাৰে আইৱেৰ প্ৰেছক্ৰিপশ্যনৰ সৈতে লেন্সৰ পাৱাৰ এডজাষ্ট কৰিব পাৰিব। মই ভাবোঁ এই সুবিধাটোৱে অতিৰিক্ত লেন্স পাৰ্চেছ আৰু লেন্স সলনি কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব পাৰিব। অৱশেষৰটো আপডেট আছে OnePlus 12 লিকৰ ওপৰত। এটা লিকৰ পৰা জানিব পৰা গৈছে যে OnePlus 12 স্মাৰ্টফোনত এক শক্তিশালী প্ৰচেছৰ, আপগ্ৰেডেড কেমেৰা হাৰ্ডৱেৰ আৰু ফাষ্ট চাৰ্জিং কেপেবিলিটিছৰ সৈতে লাৰ্জ বেটাৰী আকৰ্ষণীয় স্পেচিফিকেশ্যনৰ আশা কৰিব পাৰি, যাৰ ভিতৰত আছে 16GB অফ ৰেম, 512GB অফ ষ্ট'ৰেজ, 2K OLED ডিছপ্লে উইথ 120Hz ৰিফ্ৰেছ ৰেট, 15 মেগাপিক্সেল মেইন কেমেৰা, আপগ্ৰেডেড আল্ট্ৰা ৱাইড সেন্সৰ আৰু 64 মেগাপিক্সেল পেৰিস্কোপিক ষ্টাইল টেলিফটো কেমেৰা উইথ 3x অপটিকেল জুম। বেটাৰীৰ কেপেবিলিটিজ চাবলৈ গ'লে OnePlus 12ত 5400 mAhৰ বেটাৰী পাব, যিয়ে ছাপোৰ্ট কৰিব 100 watt ৱায়াৰ্ড ফাষ্ট চাৰ্জিং আৰু 50 watt ৱায়াৰলেছ চাৰ্জিং। এই লিকটোৰ মতে এইটো জানিব পৰা গৈছে যে OnePlus 12 নেক্সট ইয়েৰৰ ফাৰ্ষ্ট কোৱাৰ্টাৰতে লঞ্চ হ'ব। অ'কে গাইজ, এই ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে লাইক কৰিব। আপকামিং ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আকৌ লগ পাম অইন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, জয় হিন্দ, জয় আই অসম।